নমস্কাৰ বন্ধুসকল, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল খবৰ আছে। ভাৰত চৰকাৰে সলনি কৰিলে ভাৰতৰ শিক্ষানীতি অৰ্থাৎ শিক্ষাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটোৱে ভাৰত চৰকাৰে এতিয়া সলনি কৰি দিলে। এতিয়া শিক্ষানীতি বুলি ক'লে এইটো বুজা যায় যে ষ্টুডেণ্ট এজনে কেতিয়ালৈ স্কুলত পঢ়িব, বৰ্ড এক্সাম কেতিয়া হ'ব অৰ্থাৎ মেট্ৰিক বা হাই ছেকেণ্ডেৰী এক্সাম কেতিয়া হ'ব, গ্ৰেজুৱেশ্যন কেইবছৰৰ হ'ব, স্কুল কলেজত কি শিকোৱা হ'ব, কিহৰ কাৰণে ছাত্ৰ এজনক শিক্ষা প্ৰদান কৰা হ'ব, এই সকলোবোৰ কথা প্ৰতি নজৰ ৰাখি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে যোৱাকালি অনুমোদন জনালে নতুন শিক্ষানীতি 2020। আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো শেষলৈ চাব। এই নতুন শিক্ষানীতিৰ ওপৰত আপোনালোকৰ যিসমূহ ডাউট আছে সকলোসমূহ ক্লিয়াৰ হৈ যাব। 2014 চনতে বিজেপিয়ে ঘোষণা কৰিছিল যে তেওঁলোকে ভাৰতত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিব। যোৱা 31 মে 2019 তাৰিখে এই নতুন এডুকেশ্যন পলিচিৰ ড্ৰাফ্ট ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ হাতত জমা দিয়া হৈছিল। তাৰ পাছত গৃহ মন্ত্ৰালয়ে সাধাৰণ জনতাৰ মতামত বিচাৰিলে। প্ৰায় 2 লাখ মানুহে মতামত প্ৰদান কৰাৰ পিছত 29 জুলাই 2020 তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই নতুন এডুকেশ্যন পলিচিক মঞ্জুৰি প্ৰদান কৰিছে। ক্ৰমাৎ সলনি হৈ থকা সময়ৰ প্ৰয়োজন পূৰাবলৈ, শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এই নতুন শিক্ষানীতিৰ বাৰুকৈ প্ৰয়োজন আছে। বৰ্তমান চলি থকা শিক্ষানীতি 1986 চনত ৰাজীৱ গান্ধীৰ দিনৰ পৰাই চলি আহিছে। ইয়াক 1992 চনত কিছু সালসলনি কৰা হৈছিল যদিও মূলতঃ 1986 চনৰ শিক্ষানীতি ভাৰতত বৰ্তমানো চলি আছে। প্ৰথমতে চাওঁ আহক স্কুলীয়া শিক্ষাৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিব। বৰ্তমান আমাৰ স্কুলৰ গঠনটো হ'ল 10+2 অৰ্থাৎ ক্লাছ 10লৈ সকলো বিষয় পঢ়োৱা হয় আৰু তাৰ পিছত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে আপুনি বিজ্ঞান, কলা নাইবা বাণিজ্য শাখাত এডমিশ্যন ল'ব লাগিছিল। কিন্তু নতুন এডুকেশ্যন পলিচিৰ মতে আপুনি 5+3+3+4 মতে পঢ়িব লাগিব। ইয়াত স্কুলৰ শেষৰ 4টা বছৰ অৰ্থাৎ ক্লাছ 9ৰ পৰা 12লৈকে একে বুলি মানি লোৱা হৈছে, য'ত সকলো ধৰণৰ ছাবজেক্টৰ ওপৰত আপোনাক গভীৰভাৱে শিক্ষা দিয়া হ'ব। কিন্তু ইয়াত কোনো ধৰণৰ ষ্ট্ৰীম বাছনি কৰিবলগীয়া নহয়, অৰ্থাৎ ছায়েন্স, আৰ্টছ এইবিলাক শাখা উঠি যাব, য'ত আপুনি যিকোনো বিষয় পঢ়িব পাৰিব। আপুনি ফিজিক্সৰ লগতে হিষ্ট্ৰী ছাবজেক্টটো পঢ়িব পাৰিব আৰু আপোনাৰ ৰুচি অনুসাৰে মিউজিক, স্পৰ্টছ এইবিলাক বিষয়তো অধ্যয়ন কৰিব পাৰিব। এইবিলাককো এটা ছাবজেক্ট হিচাপে মানি লোৱা হ'ব। এই নতুন এডুকেশ্যন পলিচিয়ে আপোনাক আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ নামৰ ষ্ট্ৰীমটোতে সীমাবদ্ধ নাৰাখি আপোনাৰ মন পচন্দৰ ছাবজেক্ট পঢ়াৰ সুবিধা প্ৰদান কৰিব। 3 পৰা 6 বছৰৰ শিশুৰ বাবে নতুন পাঠ্যক্ৰম দিয়া হ'ব, য'ত শিশুসকলক খেলৰ মাধ্যমেৰে শিকোৱা হ'ব। ইয়াৰ কাৰণে শিক্ষকসকলকো বেলেগকৈ ট্ৰেইনিং প্ৰদান কৰা হ'ব। ক্লাছ 1ৰ পৰা ক্লাছ 3 লৈ ছাত্ৰ-ছাত্ৰীসকলক লিখা পঢ়াৰ ওপৰত জোৰ দিয়া হ'ব। ইয়াৰ কাৰণে নেশ্যনেল মিছন আৰম্ভ কৰিব। ক্লাছ 6ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ভকেশ্যনেল কোৰ্চ পঢ়োৱা হ'ব, যাৰ ফলত ল'ৰা-ছোৱালীৰ মাজত যাতে স্কিল ডেভেলপমেণ্ট হয় তাৰ ওপৰত নজৰ দিয়া হ'ব। আৰু ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ প্ৰজেক্টটো কৰিব দিয়া হ'ব। লগতে ক্লাছ 6ৰ পৰা ল'ৰা-ছোৱালীক কোডিঙৰ ওপৰতো জ্ঞান দিয়া হ'ব। স্কুলৰ চিলেবাছত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি নতুন পাঠ্যক্ৰম লৈ আহিব বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ হায়াৰ এডুকেশ্যনৰ কথালৈ। বৰ্তমান ক্লাছ 12ৰ পিছত আপুনি কলেজ বা ইউনিভাৰ্চিটিৰ শিক্ষা গ্ৰহণ কৰে। এতিয়া হায়াৰ এডুকেশ্যন মাল্টিপুল এণ্ট্ৰি অৰ এক্সিট টাইপ হ'ব। ধৰা হ'ল আপোনালোকৰ কোনোবাই বিটেকত এডমিশ্যন ল'লে আৰু 2টা ছেমিষ্টাৰ যোৱাৰ পিছত বিটেক বাদ দি কিবা বেলেগ পঢ়িবলৈ মন যোৱাত কিবা বেলেগ কোৰ্চত এডমিশ্যন ল'লে। এতিয়া আপুনি বিটেক পঢ়া 2টা ছেমিষ্টাৰ অৰ্থাৎ 1 বছৰ এই নতুন এডুকেশ্যন পলিচিৰ মতে অথলে নাযায়। এই 2টা ছেমিষ্টাৰ অৰ্থাৎ 1 বছৰৰ ওপৰত ভিত্তি কৰি আপোনাক চাৰ্টিফিকেট দিয়া হ'ব। 2 বছৰ পঢ়াৰ পিছত আপোনাক ডিপ্ল'মা প্ৰদান কৰা হ'ব আৰু কোৰ্চটো সম্পূৰ্ণ কৰিলে আপুনি ডিগ্ৰী লাভ কৰিব। নতুন ক'ৰবাত এডমিশ্যন ল'লেও এইখিনি শিক্ষা কনচিডাৰ কৰা হ'ব। ইয়াক ক্ৰেডিট ট্ৰেন্সফাৰ বুলি কোৱা হয়। নতুন এডুকেশ্যন পলিচি মতে আপুনি যিমানখিনি শিক্ষা লাভ কৰিলে তাৰ ক্ৰেডিট আপুনি আপোনাৰ কোৰ্চটো শেষ নকৰিলেও আপুনি তাৰ ক্ৰেডিটখিনি নিশ্চয় পাব। বৰ্তমান চলি থকা গ্ৰেজুৱেশ্যন কোৰ্চটো BA, BSc এইবোৰ 3 বছৰীয়া কোৰ্চ। এতিয়া নতুন এডুকেশ্যন পলিচি মতে আপোনাৰ তাত 2টা অপশ্যন থাকিব, য'ত আপুনি যদিহে চাকৰিৰ কাৰণে ডিগ্ৰীত এডমিশ্যন লয় তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনৰ কোৰ্চটো 3 বছৰীয়া হ'ব। আৰু যদিহে আপোনাৰ আগত মাষ্টাৰ্ছ বা ৰিচাৰ্চ কৰিব বিচাৰে তেন্তে তেওঁলোকৰ কাৰণে ডিগ্ৰীটো 4 বছৰ হ'ব আৰু তাৰ পিছত 1 বছৰ পোষ্ট গ্ৰেজুৱেশ্যন হ'ব
আৰু তাৰ পিছত 4 বছৰৰ PhD কৰিব লাগিব গ্ৰেজুৱেশ্যন অৰ্থাৎ ডিগ্ৰী কোৰ্ছত আপুনি কোনো ধৰণৰ ষ্ট্ৰীম নাথাকিব বৰ্তমান যেনেকৈ BA BSc আছে সেইবিলাক ভৱিষ্যতে নোহোৱা হৈ যাব আপোনাৰ তেতিয়া যি বিষয় পঢ়ি ভাল পায় সেই সাবজেক্ট ল'ব পাৰিব উদাহৰণস্বৰূপে যদিহে আপুনি ফিজিক্সত গ্ৰেজুৱেশ্যন কৰিব বিচাৰে তেন্তে আপোনাৰ যদিহে মিউজিক বা পলিটিকেল সায়েন্সত ইন্টাৰেষ্ট আছে তেতিয়াহ'লে পলিটিকেল সায়েন্স নতুবা মিউজিকত আপুনি সাবজেক্ট হিচাপে ল'ব পাৰিব এইটো এটা সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি ইয়াৰ ফলত আৰ্টছ আৰু সায়েন্সৰ মাজৰ ব্যৱধান কম হোৱা দেখা যাব লগতে দেশৰ সকলো ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি হওক বা চেন্ট্ৰেল ইউনিভাৰ্চিটি হওক সকলোৰে শিক্ষাৰ মানদণ্ড একে বুলি গণ্য কৰা হ'ব অৰ্থাৎ আপুনি যিকোনো কলেজ বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰাৰ পিছত আপোনাৰ সেই ডিগ্ৰীৰ মানদণ্ড মুম্বাই বা দিল্লীৰ পৰা পাছ কৰা ল'ৰা এজনৰ তুলনাত কোনো গুণে কম নহ'ব আশা কৰোঁ নতুন এডুকেশ্যন পলিচিৰ কথাখিনি জানি আপোনালোকে ভাল পালে আপোনাৰ মন্তব্য আপুনি কমেণ্ট বক্সত জনাব পাৰিব যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু এনে ধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থব ধন্যবাদ